বগুজুলি সীমান্তৱৰ্তী বগুজুলি গাঁৱৰ বিহু কৰ্মশালা আৰু এইটো আচলতে আচলতে আমন্ত্ৰণ কৰি অনা যিসকল অভিজ্ঞ প্ৰশিক্ষকসকলে ইতিমধ্যে প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে। নিশ্চয় যি বগীজুলি অঞ্চল অসমৰ সীমান্তৱৰ্তী অঞ্চলৰ যি বগীজুলি অঞ্চলৰ যি বগুজুলিবাসী ৰাইজেও এনেদৰে বিহুৰ ৰঙালী কাপোৰৰ যি প্ৰস্তুতি চলাইছে, ৰঙালী কাপোৰৰ প্ৰস্তুতি চলাইছে আৰু আমি কৰ্মশালাটো আজি 10 দিনীয়া অনুষ্ঠিত কৰিছোঁ। প্ৰায় আজি 5 দিন আমাৰ অতিবাহিত হৈছে আৰু 5 দিন বাকী আছে। প্ৰশিক্ষক আহিছে? আমি আমন্ত্ৰণ জনাই আনিছোঁ এজন সুদূৰ দুৱাঙনি গাঁৱৰ পৰা বিক্ৰম দাস, আৰু লগতে এজন আমি আমন্ত্ৰণ জনাই আনিছোঁ সুদূৰ নামেৰি তৰাজানৰ ৰিদীপ বৰা। তেখেত দুজনক আমি আমন্ত্ৰণ জনাই আনিছোঁ প্ৰশিক্ষণ দিবৰ কাৰণে। কিমান প্ৰশিক্ষাৰ্থী আহিছে ইয়াতে? প্ৰশিক্ষাৰ্থী মোটামুটি এতিয়া 80গৰাকীমান আমাৰ নাচনি আছে আমাৰ গোটেই বগীজুলি অঞ্চলটোৰ পৰা। কিমান দিনাকৈ অনুষ্ঠিত কৰিছে? আমি 10 দিনীয়া অনুষ্ঠিত কৰিছোঁ। 10 দিনীয়া আমি কৰ্মশালাতে আয়োজন কৰিছোঁ। তাৰে আমাৰ মোটামুটি আজি 5 দিন অতিবাহিত হৈছে আৰু 5 দিন বাকী আছে। পৰিৱেশ কেনেকুৱা? পৰিৱেশটো আমি যিটো চিন্তা কৰিছিলোঁ তাতকৈ বৰ সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি প্ৰথম যেতিয়া অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ, আমি আশা কৰিছিলোঁ মোটামুটি 50গৰাকীমান নাচনি হ'ব নেকি, কিন্তু আজি আমি দেখিবলৈ পাইছোঁ প্ৰায় 80-90গৰাকী নাচনি আমাৰ কৰ্মশালাত উপস্থিত হৈছে। সেইকাৰণে আমি খুব আনন্দিত হৈছোঁ আমি আয়োজকসকল।